নমস্কাৰ, মই পাঞ্চলাকৰ পৰা আহিলোঁ ছ'চিয়েল মিডিয়াৰ কেইটামান খবৰ লৈ। চাওক, এতিয়া যোনটো EVM দি ইলেকশ্যন পাতি আছে বাৰে বাৰে, কিন্তু তাতে কোনটো ভোটটো সঁচাকৈ চুৰি হয় নে নহয় এইটো কোৱা বহুত টাপ। 16 আগষ্টত ৰবিবাৰৰ দিনা যন্তৰ মন্ত্ৰত এইটো লৈ যোনে যোনে EVM মেচিনটো বনাইছে, যেনে জাপানত বনাইছে, জাপানতে এতিয়া বৰ্তমান তাতেই বন্ধ কৰি দিছে। ইলেকশ্যন যে পতা হয় বেলিট পেপাৰেদি হয়, কিন্তু তাতে কিন্তু এই EVMৰ দ্বাৰা নহয়, ভিভিপেটৰ দ্বাৰা নহয়, কাৰণ ভিভিপেট EVMটো হেক কৰাৰ চান্স আছে, সেইবাবে তাতে নহয়। সেই বুলি আমাৰ যিবোৰ সচেতন জনগণ আছে সেইবিলাক মানুহ মিলি যন্তৰ মন্ত্ৰত এটা প্ৰটেষ্ট আৰম্ভ কৰিব 16 তাৰিখে। সেই প্ৰটেষ্টত আপোনালোকে যদি অংশগ্ৰহণ কৰিব খোজে কৰিব পাৰিব। ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব, পাৰ্মিশ্যনো লোৱা হৈছে, লৈছেই। তাতে প্ৰটেষ্ট যদি কৰে আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব। এতিয়া কথাটো হ'ল, EVM ভোট লৈ জনসাধাৰণৰ মাজত প্ৰশ্ন, ভোট বিশ্বাসযোগ্য, স্বচ্ছতা নিশ্চিত কৰাৰ দাবী। দেশত নিৰ্বাচন যি EVMৰ দ্বাৰা হয় সেইটো সাধাৰণতে কি স্বচ্ছতাভাৱে হয় নাকি কোনো ভুল তথ্য অনুসৰি কৰা হয়, সেয়ালৈ মনত প্ৰশ্ন জাগে সকলো জনসাধাৰণৰ মাজত। সেইবাবে এই ভিডিঅ'টো জনসাধাৰণৰ মূল দাবী হ'ব পাৰে ভোটাৰ পৰা আৰম্ভ কৰি প্ৰতিটো প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে স্বচ্ছ, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য হোৱা। EVM সম্পৰ্কে কোনো সন্দেহ থাকিলে সেইটো সন্দেহটো মিটাবৰ কাৰণে ইলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা আমাৰ জনসাধাৰণ মানুহ যিমানে আছে সকলো মানুহকে দেখাবৰ কাৰণে উচিত। ইলেকশ্যন কমিশ্যনৰ পৰা যেনে ধৰক ভিভিপেটেৰ ধৰি যিবোৰ পৰীক্ষা কৰা নিৰাপত্তা ব্যৱস্থা আছে সেইবোৰ কেনেকৈ কাম কৰে, বা ভোটাৰ গণনা কৰা কেনেকৈ সঁচাকৈ এই ভোট যে হয় ভোটটো কি সঁচা হয় নে মিছা হয়। একচুৱেলি এইটো পাব্লিকে যদি ডিমাণ্ড কৰি আছে যে EVM মেচিনেদি যিবোৰ ইলেকশ্যন হয় যদি ডুপ্লিকেটে হয় যে বন্ধ কৰাৰ কাৰণে পাব্লিকে ডিমাণ্ড কৰি আছে, কিন্তু আমাৰ এই গভৰ্ণমেণ্টৰ তৰফৰ পৰা দেখা পোৱা গৈ আছে বন্ধ কিহৰ কাৰণে কৰা নাই, সেইটো লৈ মনত প্ৰশ্ন জাগে। কাৰণ নিৰ্বাচন কেৱল এটা ভোটে দিয়াৰ প্ৰক্ৰিয়া নহয়, এজন নাগৰিকৰ এটা ভোটেই তেওঁৰ গণতান্ত্ৰিক অধিকাৰ প্ৰতীক। সেই ভোটটো সঠিকভাৱে সংৰক্ষিত বা গণনা কৰিলে নাই সেয়া জনাৰ অধিকাৰো আছে। সেই প্ৰশ্নটো কোনো এটা দল বা কোনো এটা চৰকাৰৰ বিৰুদ্ধে নহয়, প্ৰশ্নটো হৈছে দেশৰ প্ৰতিজন ভোটাৰ ওপৰত সম্পূৰ্ণ আস্থা কেনেকৈ নিশ্চিত কৰা হৈছে বা হ'ব। যদি EVM সম্পৰ্কে কোনো সন্দেহ থাকে তেন্তে তাৰ উত্তৰৰ তথ্য প্ৰমাণ কৰা স্বচ্ছ প্ৰক্ৰিয়া দিয়াটো অধিক গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক শক্তিশালীশীল চৰকাৰ গঢ়াবৰ কাৰণে। নিৰ্বাচনী আয়োগ, ৰাজনৈতিক দল আৰু সাধাৰণ নাগৰিকৰ কোৱা মতে সকলো ভোটদান প্ৰতিক্ৰিয়াৰ ওপৰত বিশ্বাসযোগ্য অটুট ৰখাৰ ভূমিকা ল'ব লাগিব। সেয়েহে জনগণৰ দাবী এটাই, আমাৰ ভোট আমাৰ অধিকাৰ, ভোটৰ প্ৰক্ৰিয়া হওক স্বচ্ছ, নিৰপেক্ষযোগ্য, বিশ্বাসযোগ্য। সেয়েহে আপুনিও যদি খোজে 16 আগষ্টত যোনটো আগষ্ট যন্তৰ মন্ত্ৰত হ'ব প্ৰটেষ্ট হ'ব যে EVM কেঞ্চেল হওক, EVMৰ সলনি ডাইৰেক্ট ভেলিড পেপাৰেদি ভোট হোক, তেনেহ'লে আপুনি যোগাযোগ কৰিব যন্তৰ মন্ত্ৰ প্ৰটেষ্টত অংশগ্ৰহণ কৰি লৈ আমাৰ এই জনগণৰ মানুহবোৰৰ লগত আপুনি অংশগ্ৰহণ কৰিব পাৰে। জয় আই অসম, বাই বাই।